ল'ৰাটোৰ ভিডিঅ'টো চাই পেলাই একেবাৰে চকু কপালত উঠিছে। ইমান মৰম, আমিও বহুত মৰম কৰোঁ, কিন্তু তাৰ সমান মৰম কিন্তু আজিলৈকে ভাবিব পৰা নাই। ইমান আচৰিতকৈ মানে মৰম কৰিব পাৰে। আইঐ দেহি, ভগৱানে তাক ভালে কুশলে ৰাখক, মই তাৰেই কামনা কৰিছোঁ। নমস্কাৰ জনালোঁ সকলোকে। আপোনালোক সকলোকে আবেলিৰ শুভেচ্ছা জনালোঁ আৰু এটা দীপাজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা মই ভিডিঅ' চালোঁ। ভিডিঅ'টো মানে চাই লৈ মোৰ মনটো ইমান ভাল লাগিছে, সেই ভিডিঅ'টোৰ কথাকে আপোনালোকৰ আগত অকণমান ক'ম বুলি ভাবিছোঁ। মানে ল'ৰাটোৰ মানে বিষয়ে মই ক'ম বুলি ভাবিছোঁ, ভিডিঅ'টোৰ বিষয়ে। ভগৱানে তাক আৰু মংগল কৰক, মই তাৰেই কামনা কৰিছোঁ। ভিডিঅ'টো এনেকুৱা আছিল, সি এটা জাৰ্মান শ্বেফাৰ্ড পুহিছিল। মানে একেবাৰে 1 মাহৰ পৰা জাৰ্মান শ্বেফাৰ্ড এটা পুহিছিল আৰু প্ৰায় তাৰ 2 বছৰ হৈ গ'ল। 2 বছৰ খুব গৰম পৰিছে, মানে খুব গৰমত মানে জাৰ্মান শ্বেফাৰ্ডবিলাকৰ অলপ গৰম সহ্য কৰিব নোৱাৰে। তাৰপিছত ল'ৰাটোৱে মানে কি কৰিছে, তাৰ খুব জ্বৰ, একদম খাবলৈ মন কৰা নাই। তাৰপিছত সি যিটো প্ৰাইভেট যেনেকৈ আমি মানে প্ৰাইভেট চবৰে এজন পাৰ্চনেল ডক্টৰ থাকে, সেই ডক্টৰজনক দেখুৱালে। সেই অসুখ ভাল নহ'লে, প্ৰায় 15 দিন গুচি গ'ল। সি বমি কৰি আছে, খোৱা বোৱা তেনেকৈ এৰি দিছে, অনবৰত শুই থাকে। তাৰপিছত সি কি কৰিছে, এজনকৈ তাৰ টাউনৰ গোটেইকেইজন ডক্টৰক মানে সি দেখুৱাওঁতে মানে কোনো মানে ভাল ফল পোৱা নাই। তাৰপিছত সি মানে আকৌ দূৰলৈ লৈ গৈছে। গাড়ী মানে ভাড়া কৰি সি দূৰলৈ লৈ গৈছে, য'ত নেকি এজন ভাল ডক্টৰ পাব আৰু সেই তাৰ জাৰ্মান শ্বেফাৰ্ডটো সি মানে বেমাৰৰ পৰা মুক্ত কৰিব। সি কান্দি ডক্টৰৰ ওচৰে যেতিয়া জাৰ্মান শ্বেফাৰ্ডটো লৈ ফুৰিছে, তাৰপিছত সি লাহে মানে দুৰ্বল হৈ গৈ আছে। তাৰপিছত 5-6জন ডক্টৰক দেখুৱাৰ পিছত সি আৰু হাৰি গ'ল। জাৰ্মান শ্বেফাৰ্ডটো তাৰ ভাল নহ'ল। সি ঘৰলৈ ঘূৰাই আনি লৈ সি ভগৱানৰ ওচৰত জাৰ্মান শ্বেফাৰ্ডটো ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। একান্ত মানে ভগৱানক চিন্তা কৰি কান্দি ক'লে, হে ভগৱান, তোমাক মই 101টা নাৰিকল দান কৰিম। তুমি আমাৰ এই মানে সি এটা নাম দি লৈছে তাৰ জাৰ্মান শ্বেফাৰ্ডটোৰ মানে অসুখটো ভাল কৰি দিয়ক। তেতিয়া সি ভগৱানক 101টা নাৰিকল দান কৰিব। তাৰপিছত সি ইমান মানে একান্ত মানে ভগৱানক মাতিলে। সঁচাকৈয়ে আচলতে মানে মই ভিডিঅ'টো চাই আচৰিত হৈছোঁ যে পৃথিৱীত ভগৱান আছে। তাৰ পিছৰে পৰা সেই জাৰ্মান শ্বেফাৰ্ডটোৱে পিছদিনাৰ পৰা অকণ খেলিবলৈ ল'লে, অকণ আহাৰ খাবলৈ ল'লে আৰু লাহে কোনো মানে আগৰ মেডিচিনখিনিতো খুৱাইয়ে আছিল, সেইটোও নকওঁ যে ডক্টৰৰ মেডিচিনখিনি খাই আছিল কিন্তু ভাল পোৱা নাছিল। কিন্তু সি ভগৱানক প্ৰাৰ্থনা কৰাৰ পিছৰে পৰা সি একেবাৰে সুস্থ হৈ আহিল আৰু আজি সি এই ল'ৰাজনৰ লগত খেলি আছে। গতিকে তাৰ পিছত সি এই ভিডিঅ'টো আমাৰ মাজলৈ এৰি দিছে যে ভগৱান আচলতে পৃথিৱীত সঁচাকৈয়ে আছে। আৰু মই এইটো ভগৱানকতো ধন্যবাদ জনাইছোৱে আৰু সেই জাৰ্মান শ্বেফাৰ্ডটোৰ লগতে ল'ৰাটোৰো মংগল কামনা কৰিছোঁ। যিহেতুকে জাৰ্মান শ্বেফাৰ্ডটো আজি সেই ল'ৰাজন নথকাহেঁতেন জাৰ্মান শ্বেফাৰ্ডটো হয়তো নাবাচিলেহেঁতেন। তেওঁ আদৰ, মৰম, যত্ন আৰু গোটেইখিনিৰ কাৰণে আচলতে তেওঁ সেই জাৰ্মান শ্বেফাৰ্ডটো সুস্থ হ'ল। আচলতে জাৰ্মান শ্বেফাৰ্ড মানুহে বহুতেই কুকুৰ এটা পুহিলে ক'ব কুকুৰ হেন তেন কিবাকিবি কয়, কিন্তু বহুতেই আকৌ মৰম কৰে, কিন্তু পুহিবলৈ ভয় কৰে। মোৰো ভয় লাগিছিলে। তাৰপিছত মোৰ যেতিয়া আচলতে পোৱালিটো আনিছিলে 1 মাহতে ল'ৰাটোৱে আনি পেলাই, মই তেতিয়া ওচৰলৈ যোৱা নাছিলোঁ। মোক খুব ভয় লাগিছিলে কামুৰিব বুলি, শুনিছিলোঁ বহুত বেজি ল'ব লাগে। তাৰপিছত সি বুকুত লৈ দুধদানিত গাখীৰ খুৱাই তেনেকৈ মানে তাক ডাঙৰ কৰি আজি 2 বছৰ পাৰ হৈ গ'ল। যেতিয়া তাক মানে তাৰ লগত ৰাতি সি যেতিয়া বুকুত শুৱাই থাকে, মই তেতিয়া ভাবোঁ, বাপৰে বাপ, মই মোৰ ল'ৰা ছোৱালীকেইটা এনেকৈ ডাঙৰ কৰিছিলোঁ, আজি মোৰ ল'ৰাটোৱে ইয়াক এনেকৈ ডাঙৰ কৰিব পৰা হ'ল। গতিকে এই ভৱিষ্যতলৈ ল'ৰা ছোৱালী ডাঙৰ কৰিব পাৰিব, প্ৰতিপাল কৰিব পাৰিব, মই সেইখিনি কিন্তু সদায় ভাবি থাকোঁ। তাৰপিছত সি লাহে 6 মাহ হ'ল। 6 মাহ হোৱাৰ পিছত সি এটা জব পালে, জবটো কৰিবলৈ যায়। তাৰপিছত মই চোৱা চিতা কৰিব লাগে। যেতিয়া মই চোৱা চিতা কৰিব লাগে, সি মানে কয়, মা ব্ৰুনক ভাত দিবা, খানা দিবা, এনেকৈ কয়। সি সেই শুনি থাকে। তাৰপিছত তাৰ টাইমটো যেতিয়া হ'ব, সি মোৰ পাৰ্চনেৰে মোৰ লগত লাগি থাকিব। মানে সেই খোৱাৰ টাইমত মায়েহে দিব, মানে মই মা বুলি ইহঁতে মাতাৰ কাৰণে সি মোক মা বুলিয়ে ভাবি ল'লে। আৰু দেউতা বুলি ক'লে দেউতাৰ ওচৰলৈ যাব, দাদা বুলি ক'লে দাদাৰ ওচৰলৈ, বাৰ ওচৰলৈ, এনেকৈ ইমান মৰমৰ আচলতে হৈ যায়। সেইটো মানে আপোনালোকক ভাষাৰে মানে বুজাব নোৱাৰোঁ।
ইমান মৰম লাগে কোনোবাই কুকুৰ বুলি ক'লে বৰ দুখ লাগে মনত কিয় জানেনে ঘৰত মানে কুকুৰেই হয় কিন্তু ঘৰলৈ অনাৰ পিছতো তাক এটা নাম দিয়া হয় আৰু নিজৰ নিচিনাকৈ মানে মৰম কৰোঁ গতিকে কুকুৰক কুকুৰ বুলি ক'বই পাৰে সেইটো বেয়া নাপাওঁ কিন্তু মানে মনটো মানে খুব দুখ লাগে তাক মানে দেহা সোণ গোসাঁই কলিজাৰ পৰা ধৰি লৈ চুনু মুনু তাৰ হাজাৰটা নাম জেঠাই আহিছে মাহী আহিছে দেউতা আহিছে দাদা আহিছে বুলি ক'লে মানে পাগল দৌৰি যাব অচিনাকি মানুহক কিন্তু বহুত মানে ভয় আৰু অচিনাকি মানুহৰ কাৰণে বহুত ভয় সোমাবলৈ নিদিয়ে গাৰ্জেন নোযোৱালৈকে ভয় লাগে তথাপিও বান্ধি থওঁ মানে বহুত ৰিস্ক আছে সিহঁতক ৰখা বহুত মানে সাৱধান হ'ব লাগিব অচিনাকি মানুহক মানে একদম শেষ কৰি দিব মানে একে ৰখাই দিব জাৰ্মান শ্বেফাৰ্ড এইটো কাৰণে সাৱধান হ'ব লাগে বাৰু আৰু ৰাতি আপোনাৰ কোনো নিশ্চিন্ত মানে আপুনি শুই থাকিব পাৰে সিহঁতে এটা পখিলা পৰিলেও বাহিৰত গম পায় গতিকে বহুত মানে CIDৰ কাৰণে আচলতে অনা নাছিলোঁ একেবাৰে মৰমৰ কাৰণে পুহিছোঁ কিন্তু সি ঘৰখন একে সম্পূৰ্ণ 20-30টা আৰ্মীয়ে যেন একদম পহৰা দি আছে তেনেকুৱা কৰি থয় কিন্তু দেই খুব মৰম লাগে যোনে পুহিছে তেওঁলোকে গম পাব দেই বহুত মৰম লাগে আজি সেই ল'ৰাটোৰ ভিডিঅ'টো চাই মই নিজকে মানে মানে আচৰিত হৈছোঁ আমি কি মৰম কৰোঁ তাতকৈ 100 গুণ বেছি সেই ল'ৰাজনৰ মানে মৰম দেখি মই নিজে হাইৰাণ হৈছোঁ যোৱা বছৰ তেনেকৈ দুৰ্গা পূজাত আমাৰ ইয়াৰ জ্বৰ হৈছিল আমি স্লাইন দিছিলোঁ তাৰপিছত দুৰ্গা পূজাত আমি যেতিয়া শৰাইখন দিবলৈ গৈছিলোঁ মই শৰাইখন সজাই লৈ গ'লোঁ কিন্তু বামুণে সুধিলে যে শৰাইখন কাৰ নামত দিম তেতিয়া মোৰ ছোৱালীজনীয়ে ক'লে আমাৰ ব্ৰুণৰ শইকীয়াৰ নামত দিয়ক তাৰ অলপ জ্বৰ হৈ আছে তেতিয়া ব্ৰাহ্মণে শৰাইখন আগ কৰি দিলে আৰু সঁচাকৈ আজিলৈকে তাৰ এটা জ্বৰ হোৱা নাই বা বমি চমি একো হোৱা নাই কিন্তু বহুত যত্নৰে ৰাখোঁ তথাপিও ভগৱানৰ ওচৰত মোৰ পূৰা বিশ্বাস আছে মোৰ প্ৰতিটো কথাতে ভগৱানৰ ওচৰত বিশ্বাস আছে সঁচাকৈয়ে পৃথিৱীত ভগৱান আছে আপোনালোকেও মৰম কৰক পোহক যোনে যোনে ভয় নকৰে পোহক আপোনালোকে পুহিলে নিশ্চয় গম পাব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই সেই ল'ৰাজনৰ আপোনালোকে সঁচাকৈয়ে মানে কিমান মৰম মানে সেই মৰমটো বুজি পাব আচলতে আজি মই কুকুৰ আৰু মানুহৰ যিটো মৰম সেই ভিডিঅ'টো চাই পেলাই সেইটো মোৰ মনৰ মানে আপোনালোকৰ আগত ক'বলৈ মন গৈ আছিল সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ কথাখিনি যোনে যোনে শুনি ভাল পায় এটা লাইক কৰিব আৰু কাৰ কাৰ ঘৰত আছে জনাবচোন আৰু কি নাম দি মাতে মোৰ তাৰ অৰিজিনেল নাম ব্ৰুণ প্ৰেছক্ৰিপশ্যনতো তাৰ ব্ৰুণ শইকীয়া আছে আৰু আমাৰ ঘৰত মই ঢেৰ নাম দি মাতোঁ যেনেকৈ সৰু ইহঁত দুটাক ডাঙৰ কৰিছিলোঁ সোণ দেহা কলিজা গোসাঁই যি মাতোঁ সি কিন্তু একেবাৰে দৌৰি আহিব ধন্যবাদ